ভিডিঅ'টো ব'ল তেতিয়াহ'লে আৰম্ভণিটো কৰোঁ। এজেগালৈ যাওঁ বুলি ওলাই আছিলোঁ, কিন্তু আৰু এটা ওলাই গ'ল কাম, চ' সেইটো কাৰণে গৈ আছোঁ আৰু। পিকনিক প্লেচ আমাৰ ইয়াতে আছে, নাগাজাংগাতে আছে। ত' অকণমান দেখুৱাবলৈ চেষ্টাটো কৰিছোঁ আপোনালোকক। আজি গৈ আছোঁ নাগাজাংগা ইকো কেম্প। চ' আহোঁ মানে কিন্তু মানে ভিডিঅ' বনোৱা নাই ন। আজি যোনখিনি ইউটিউবত ফেমিলি আছে সেইখিনি দেখুৱাওঁ নাগাজাংগাত কি কি আছে। সেই আসাম কে চাহ খেতি, চাহ বাগান, এইফালে হৈছে ৰাবাৰ গছ। মানে পুৰা ৰাবাৰ গছেই আৰু আমাৰ অসমখন বিশেষকৈ ধুনীয়া কেলৈ বাৰু, মানে সেউজীয়া এটা পৰিৱেশত পাইছে। এনেকুৱা এটা লোকেশ্যন মানে আহিলে মানে মনটোৱে ভাল লাগি যায়। আপোনালোকক দেখাম বুলি ভাবিলোঁ। আমাৰ ইয়াত মানে এতিয়া তেওঁ নহ'লে যায় বৰ্তমান হ'ল পোৱা অকণমান দেখাওঁ আপোনালোকক। মানে আপোনাৰ 15 আগষ্টৰ দিনা মানে এইবিলাকে শ্মশান হ'লে আছে বনাই পিনে এইবিলাক নিৰ্মাণ এতিয়া মানে হোৱা নাই ন ছিজনটো। তোমাৰ ডিচেম্বৰ মানৰ পৰা পূৰা মানুহ হয় ইয়াত, মানে নতুন নতুন ঘৰ বনাই আছে, নিৰ্মাণ কৰি আছে। ব'লক তেন্তে ভিতৰলৈ গৈ থাকোঁ আৰু ভিতৰৰ পৰিৱেশবোৰ অলপ চাই আহোঁ আৰু আপোনালোককো অকণমান দেখুৱাওঁ, যাতে ডিচেম্বৰৰ পিকনিক, জানুৱাৰী পিকনিক বা আজৰি সময়ত কেতিয়াবা সময় অতিবাহিত কৰিবলৈ আপোনালোকে আহিব পাৰে। সুন্দৰ ঠাই, সুন্দৰকৈ ডেক'ৰেশ্যন কৰি ৰখা হৈছে আৰু নতুন নতুন ডেক'ৰেট কৰি আছে তেওঁলোকে। এইটো বনফ্ৰাই নে কি বুলি কয় নাজানো বাৰু ভালকৈ। এইফালে আজিও মানুহ আছে বাৰু 2-3জনমান, আৰু কাম কৰি আছে এওঁলোকে এনেধৰণে ঘৰবোৰ ৰিপেয়াৰিং কৰি থকা কাম কৰি আছে বাৰু। এয়া এইফালে আছে নিৰ্মাণ কৰি আমাৰ সকলোৰে প্ৰিয় জুবিন দাক এইদৰে ৱালত অংকন কৰি ৰখা হৈছে এটা সুন্দৰ গানৰ কলিৰে। ভাল লাগে এইদৰে দেখিলে। ইকো কেম্পৰ পৰা ওলাই লওঁ, এয়া আমাৰ গাঁৱৰ মাজে মাজে যাত্ৰা ডিব্ৰু উপবনলৈ। আহক তেনেহ'লে আপোনালোকেও চাই থাকক ডিব্ৰু উপবনত আমি কি কি দেখিবলৈ পাওঁ আৰু কেনেধৰণৰ সা সুবিধা আছে সকলোবোৰ আপোনালোকক দেখুৱাম। এয়া আহি পালোঁ পাঞ্চোৱাল গাঁও। ইয়াৰ পৰা অকণমান দূৰতে আছে ডিব্ৰু উপবন। ব'লক তেন্তে গৈ থাকোঁ। আজি বতৰটোও ভাল, মানে ৰ'দ দি আছে। এনেকৈ ৰ'দৰ বতৰত ভিউটো কিছু সুন্দৰ হৈ পৰে, কিন্তু দেখিছে চাৰিওফালে সেউজীয়া আৰু সেই পাহাৰবোৰতো আপোনাৰ জুম খেতি কৰে তেওঁলোকে, এইবোৰ দেখিছে চফা কৰি ৰাখিছে। এয়া আহি পাই গ'লোঁ ডিব্ৰু উপবন। তেওঁলোকে নতুনকৈ আৰম্ভণি কৰিছে এইখন। এয়া সৰু সৰুকৈ ঘৰ সাজি থৈছে আৰু নানা ধৰণৰ ফুল লগাইছে তেওঁলোকে। সুৰাপান নিষেধ। এইখন এখন চুইচ
গেট। এই গেটৰ তলতে তেওঁলোকে নিজে খান্দি অলপ বেছিকৈ খান্দি মানে অকণমানটো আগতে খান্দা আছিলে বাৰু, তাতে তেওঁলোকে বৰ্ডিঙৰ এটা ব্যৱস্থা কৰিছে সৰুকৈ, এখন বৰ্ডে আনি থৈছে এতিয়া। ইয়াতে তেওঁলোকে বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে এখন অনা বুলি কৈছে, কিন্তু তথাপিও আমি উঠি চালোঁ বাৰু এবাৰ দেই। 95 কেজিলৈকে ৱেইট ল'ব পাৰে এখন, এয়া তেওঁ হাৱা ভৰাই আছে এনেদৰে। আৰু আপোনালোকক আমি সেইটো বৰ্ডিঙৰ সেইটো দেখাব নোৱাৰিলোঁ, নেক্সট টাইম আহিলে আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম বৰ্ডিং কৰাটো বাৰু। আৰু আহিব পাৰে আপোনালোকেও এক সেউজীয়া পৰিৱেশৰ মাজত নিজকে দিনটো বিলীন কৰি ৰাখিবৰ কাৰণে। সুন্দৰ পৰিৱেশ পাহাৰৰ ওচৰতে আছে, সেইটো কাৰণে অতি মনোমোহা হৈ পৰিছে দিব্য উপবনখন। আৰু তেওঁলোকে ইয়াত বহুতো কাম আধাৰা হৈ আছে, সেইবিলাক তেওঁলোকে লাহে লাহে কৰি আছে আৰু সুন্দৰকৈ সজাই তুলিবলৈ চেষ্টা কৰিব। চ' গাইজ দিব্য উপবনলৈ আহিলোঁ। চ' একবাৰ পূৰা বৰ্ডিং চৰ্ডিং কৰিলোঁ, ভালো লাগিলে। আহিব পাৰে আপোনালোকে, নাগাজাংগাত আছে, বচাগাঁও বুলি কয় এইডোখৰ, আহিব পাৰে। আজিৰ ভিডিঅ'টো ভাল লাগিলে যদি লাইক শ্বেয়াৰ আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই গাইজ।